আজি হৈছে 9 জুন 9 জুনৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। খবৰসমূহৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ বাবে আপোনালোকে আবেদন কৰিছিলে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি দিলে ইতিমধ্যে এতিয়া আপোনালোকে চৰকাৰী ঘৰ পাবলৈ হ'লে এই ধৰণৰ কাম কৰিবই লাগিব। নতুন চাকৰিৰ ক্ষেত্ৰত অৰুণোদয় আঁচনি এতিয়া যিহেতু বহুতে কৈ আছে যে ৩,০০০ কৈ এইবাৰ ৯,০০০ তেনেদৰে আগষ্টত পাব। তো বিশেষ সকলোখিনি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তাৰ অন্যান্য আজিৰ দিনটোৰ যিসমূহ খবৰ আছে সকলোখিনি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকৰ বাবে উদ্দেশ্য হৈছে যে এটা প্ৰকৃত আপোনালোকৰ খবৰ বা আপোনালোকৰ যিটো আপোনালোকে খবৰ বিচাৰিছিলে প্ৰকৃত খবৰটো আপোনালোকক জনোৱা। তো সেইখিনি আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নহয়। শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ হৈছে বোকাখাটৰ আগৰতলীত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ। তো এতিয়া হয় আতংক সৃষ্টি কৰিছিলে ৰাইজৰ মাজত আৰু অৱশেষত সেই বোকাখাটৰ আগৰতলীত পিঞ্জৰাবদ্ধত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া ৰাইজে ধৰিলে, ধৰি পিনি সেইখিনি বন বিভাগক গতাই দিয়া দেখা গ'ল। এতিয়া নেক্সটটো খবৰ যদি চাওঁ আমি চৰকাৰী ঘৰ, কথাখিনি আপোনালোকে ভালকৈ মন কৰি শুনিব। যদি আপোনালোকে ছ'চিয়েল মিডিয়া আপোনালোকে ফেচবুক হওক বা আপোনালোকে ইউটিউবে হওক য'তে নেকি চায় তেতিয়া বা অন্যভাগেও এই ঘৰ যে এটা আহে চৰকাৰী ঘৰ বা চৰকাৰী ঘৰ যিসকলে পাব লাগে সেইসকলক দিয়া নহয়। তো এনেকুৱা ধৰণৰ মাজতে বহুতখিনি খেলি মেলি হৈ গৈছিলে আৰু যোৱা সময়ছোৱাত যিসমূহ ঘৰ দিলে সেইখিনি ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেইবাবে এইবাৰ কি কৰা হ'ল, এখন কমিটি গঠন কৰি দিয়া হ'ব। গঠন কৰি দিয়াৰ পাছত সেইখিনি জিঅ'টেক কৰক কেনেদৰে হ'ল সেইখিনিও মাজতে খেলি মেলি লাগিলে। এতিয়া কথাটো হ'ল কি, ধৰি লওক আপোনালোকে ৱাৰ্ডটোলৈ আহিছে, আপোনালোকে পাব লগা মানুহ আছে 10 ঘৰ, আহিছে ঘৰ 4টা। তাৰ মাজতে আটাইতকৈ সেই 10 ঘৰৰ মাজতো আটাইতকৈ একেবাৰে যি ঘৰ পোনপ্ৰথমে পাবলগীয়া তো সেই ঘৰে বাছনি কৰি দিব লাগে। তো তেনে ক্ষেত্ৰত কি কৰে পঞ্চায়তে সেই ঘৰটোক নিদিয়ে। তো তেতিয়া কয় যে আপোনালোকৰ নামটো কাট খাই গ'ল, নামটো বাদ পৰিলে আপোনালোকৰ ছেকেণ্ড লিষ্টত আহিব। তো তেনেকুৱা ধৰণৰ নহয়, সেইসকল লোকে দিব পাৰে, দিওঁ বুলি ক'লে আপোনালোকে নিদিয়ে সেইখিনি। এতিয়া কথাটো হ'ল যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি মন্তব্য কৰিছে চৰকাৰী ঘৰ অতি সোনকালে এতিয়া দিবলৈ গৈ আছে, আপোনালোকে খবৰ কৰিব আৰু আপোনালোকে যিটো পাব লাগে ঘৰ সেইটো আপোনালোকে পাবই। আৰু বিশেষকৈ এই যিসকল সেই 10 ঘৰৰ ভিতৰত ধৰি লওক যিসকলে প্ৰথম পাব লাগে তেওঁলোককে দিব লাগে। তো এই এনেকুৱা ধৰণৰ দুৰ্নীতিবিলাক চলি থাকে। মই এতিয়া সাধাৰণতে যদি আমি চাওঁ তেনেহ'লে ফেচবুকত আজি কেইদিনমানৰ আগত দেখিলোঁ যে তেওঁলোকৰ এঘৰটো গোটেই মানুহঘৰৰ নামেই তেনেদৰে বাদ পেলাই দিলে বুলি কৈছে। তো এনেকুৱা ধৰণৰ আপোনালোকৰ ফালে হয় নে নহয় কমেণ্টৰ জৰিয়তে জনাব। যিজন যোগ্য হিতাধিকাৰী যিজনে পাব লাগে পোনপ্ৰথমে তেওঁক কিন্তু দিয়া নহয়। এই এনেকুৱা ধৰণৰবিলাক চলি থাকে। আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব। নেক্সটটো খবৰ যদি চাওঁ নতুন চাকৰি। এতিয়া নতুন চাকৰিৰ ক্ষেত্ৰত আপোনালোকে যদি দিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব, এই যি আবেদন ধৰি লওক আপোনালোকে এবাৰ নতুনকৈ কৰিব চাকৰিৰ বাবে প্ৰথম আপোনালোকৰ অভিজ্ঞতা। এতিয়া আপোনালোকে ডকুমেণ্ট সাজু কৰিব লাগিব। আপোনালোকৰ বিশেষকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো লাগিব, আপোনালোকৰ নাম্বাৰটো আপোনালোকে সেইখিনি অনলাইন ব্যৱসায় হয় আজিকালি ডিজিটেল। যদি কৰা নাই আপোনালোকে কৰি ল'ব আৰু বিশেষকৈ আপোনালোকৰ যিসমূহ ডকুমেণ্ট আছে সেই ডকুমেণ্টসমূহ আটাইখিনি সাজু কৰি ৰাখিব, নহ'লে আগন্তুক সময়ত অসুবিধা হ'ব। আৰু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে প্ৰায় 2 লাখ এই 5 বছৰত 2 লাখ নিযুক্তি দিবলৈ গৈ আছে। আৰু এটা নেক্সটটো গুৰুত্বপূৰ্ণ খবৰ এইটো হৈছে যে অৰুণোদয় আঁচনি। এতিয়া আপোনালোকে জানুৱাৰীৰ পৰা এপ্ৰিললৈকে সেই 4 মাহৰ আপোনালোকে একেলগে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল একেলগে 9,000 টকা দিলে আৰু সেইখিনি নিৰ্বাচনৰ পূৰ্বে এইটো যিহেতু বিহু উপহাৰ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছিলে। তেতিয়া তাকেই তাৰপিছত এতিয়া আমি যদি জিকি থাকোঁ এইখিনি অৰুণোদয় আঁচনি দি থাকিম এইদৰে ক'লে আৰু এতিয়া সেইমতে জিকিলেও তেওঁলোক। এতিয়া অৰুণোদয় আঁচনি দিয়াক লৈ আৰু এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিলে যে 3,000 টকাকৈ 3,000 টকালৈকে বৃদ্ধি হ'ব এইটো কথা কৈছে। তো পৰ্যায়ক্ৰমে অৰ্থাৎ 1,250 টকা আপোনালোকৰ হয়তো 1400 হ'ব, 1500 হ'ব, 1600, 1700 এনেকৈ যিমান পাৰে। এতিয়া হৈছে কি, এতিয়া বহুতে কৈ দিছে যে এই যি 1,250 টকা 1,250 টকাৰ পৰাতো আপোনালোকে ভালেমান এই কিবা পোৱা নাই। তো একেলগে আগষ্টত যিহেতু দিয়াৰ কথা ক'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, বাজেট নাই। তো তাকে কৈ আছে যে 3,000 কৈ পাব, 3,000 কৈ আপোনালোকে পাব বুলি কৈ আছে। এতিয়া আপোনালোকক এইখিনিতে জনাওঁ যে 3,000 টকাকৈ আপোনালোকক নিদিয়ে, পৰ্যায়ক্ৰমেহে বৃদ্ধি হ'ব 1,250 টকাৰ পৰা। তো সেইটো আপোনালোকক মই জনালোঁ। আৰু আগষ্ট মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি পাব। কিমান পাব সেইটো আগন্তুক যি বাজেটৰ অধিৱেশন আহিবলৈ গৈ আছে তাতহে সঠিক সকলোখিনি কথা ওলাব যে আপোনালোকক কিমানকৈ দিয়া হ'ব। এতিয়া 1,250 টকাৰ পৰা 1,300 কৰে নে 1,400 কৰে নে 1,500 কৰে নে 3,000কৈ নহয়। এতিয়া সেইটো অসম্ভৱ, আপোনালোকে সেইটো মনত ৰাখিব। নেক্সট খবৰ যদি চাওঁ শিৱসাগৰত শিৱদৌলত মন্ত্ৰী বিমল বৰা ডাঙৰীয়া। এতিয়া যি তেওঁ মন্ত্ৰিত্ব লাভ কৰিলে, মন্ত্ৰিত্ব লাভ কৰি বা তেওঁ যি দায়িত্ব লাভ কৰিছে, এই যি শিৱসাগৰ এই যি বিষয়ে তেওঁক যি চোৱা চিতা দিছে, তো এইখিনি ক্ষেত্ৰত এতিয়া বিমল বৰা ডাঙৰীয়া আজি শিৱদৌলত আশীৰ্বাদ লোৱা দেখা গ'ল। শিৱদৌলত উপস্থিত হৈ তেওঁ আশীৰ্বাদ লোৱা আজি তেওঁক দেখা গ'ল।
এতিয়া নেক্সটটো খবৰ যদি চাওঁ, বন বিভাগৰ মাটিত নহয়, এইবাৰ কৃষিভূমিত নিশাৰ ভিতৰতে গঢ়ি উঠিছে গাঁও এখন গাঁও গঢ় লৈ উঠা দেখা গৈছে গোৱালপাৰাত। আৰু ইয়াক লৈ এতিয়া প্ৰশাসনে সেইখিনি তালৈ গৈছে, সকলোখিনি এইখিনি চাইছে। তো এতিয়া এটা কথা কওঁ, আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক সময়ত উচ্ছেদ প্ৰক্ৰিয়া অতি সোনকালে হ'ব। চৰকাৰী মাটিত যদি কোনোবা অবৈধভাৱে আছে, দখল কৰি আছে অবৈধভাৱে, তেনেহ'লে সেইখিনি উচ্ছেদ চলিবই, কোনো প্ৰকাৰে সেইখিনি ৰেহাই দিয়া নহয়। আৰু এইখিনি কোনো এটা চিন্তা বিষয় নাই। মুঠৰ ওপৰত যেতিয়া যেনেকৈ যিয়ে নহওক, আমি 1.5 লাখ বিঘা ভূমিত উচ্ছেদ কৰিলোঁ। আগন্তুক এই যি আমি কাৰ্যকাল আমি 5 বছৰ দি পাইছোঁ, ৰাইজে আমাক দিছে, এইখিনি আমি 4-5 লাখ বিঘা ভূমি উচ্ছেদ কৰিবলৈ সক্ষম হ'ম, আৰু এইখিনি কৰিমেই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ পৰা আজি সকাহ নাপালে হৃদাৰ্থ শৰ্মাই। তো এই ক্ষেত্ৰত পাৰ্থপ্ৰতিম গোস্বামী ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বন্ধু, যিহেতু জুবিন গাৰ্গৰ বন্ধু আছিলে, তো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এইকেইটাই কেতিয়াও কি নাপায়, এইখিনি মানে ওলাব নোৱাৰে, আৰু এইকেইটাই কোনো সুবিধা নাপায়, এইখিনি ক্ষেত্ৰত মন্তব্য কৰিছে। তো তেওঁ কৈছে, এতিয়া বুজাই পিনি কৈছে, তেওঁলোকৰ যিসকল উকিল আছে তেওঁলোকৰ কামটো কি, যে কি কৰি আছো, পইচা দি আছো বা এইবিলাক কামটোতো কৰিব লাগে, তো সেইবিলাকে বেল পিটিশ্যনৰ বাবে সেইখিনি কৰিব, কিন্তু বেল নাপায়, এইদৰে মন্তব্য জনাইছে পাৰ্থপ্ৰতিম গোস্বামী ডাঙৰীয়াই। আৰু প্ৰকৃততে আমি সকলো অসমবাসী ৰৈ আছোঁ, প্ৰকৃততে সেই দিনটোত কি হৈছিল, আৰু এনে এজন ইমান সহজ সৰল লোকক, তো যিয়ে নেকি যায় বেমাৰ আজাৰৰ বাবে, যিয়ে নেকি যায় কিবা পঢ়াৰ ক্ষেত্ৰত, সকলোকে সহায় কৰে, নিজে কষ্ট কৰি নিজে উপাৰ্জন হয় সেই টকাৰে। তো এই এনেকুৱা এজন মানুহক যে সেই এনেকুৱাকৈ আমি মৃত্যু হ'ব বুলি ভবা নাছিলোঁ। আৰু এই ক্ষেত্ৰত এতিয়া কি হয়, আগন্তুক সময়ত গম পোৱা যাব। এতিয়া ফাষ্ট ট্ৰেক আদালত সেইখিনি বিচাৰ প্ৰক্ৰিয়া চলি থকা দেখা গৈছে। নেক্সটটো খবৰ চাওঁ, মহানগৰীৰ চোৰৰ উপদ্ৰৱ। এতিয়া সেয়াই, চোৰ ডকাইত এনেকুৱা ধৰণৰ হিংসা হত্যা এইবিলাক বহুত বেছি হ'বলৈ ধৰিছে, আৰু এই ডকাইত হওক চোৰ হওক এইবিলাক বহুত বেছি হ'বলৈ ধৰিছে। এতিয়া মহানগৰীত আকৌ এইখিনি দেখা গ'ল যে চোৰৰ উপদ্ৰৱ বেহাবাৰীৰ ওচৰত এইখিনি চোৰৰ উপদ্ৰৱ। আৰু এইখিনি ক্ষেত্ৰত আমি নিজে সজাগ হ'ব লাগিব। যদি ঘৰত কোনো নাথাকে, সেইখিনি সুযোগ লৈ এইখিনি চোৰে কৰিবই, ডকাইত কৰিবই। এতিয়া মহানগৰীত চোৰৰ উপদ্ৰৱ দেখা গৈছে বেহাবাৰীত। নেক্সটটো খবৰ যদি চাওঁ, ডিগবৈত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত 2জনকৈ যুৱক। তো এতিয়া সেয়াই, আমি যদি এতিয়া কেইদিনমান শেহতীয়াকৈ খবৰবিলাক চাই থাকোঁ যে দুৰ্ঘটনাবিলাক আমাৰ কিছুমান অসাৱধানতাৰ ফলতো হয়। যদি আমি বাইক এখন লৈ গৈছোঁ, হেলমেট পৰিধান নকৰোঁ, 4চকীয়া এখন লৈ গ'লে আমি ছিট বেল্ট নলগাওঁ, তো এইবিলাক আমিও কিছুমান সজাগ হ'ব লাগিব। আৰু কাৰণ কেলে, আমাৰ যদি কিবা এটা ক্ষতি নহয়, কিন্তু পথাচাৰী যিসকল কোনো দুখ নাই, তেওঁলোকৰ নিজৰ কাষে ছাইডৰ মতে তেওঁলোকে গৈ থাকে, কিন্তু কিছুমান এনে পৰিস্থিতি হয়, আমি সেইখিনি খবৰ পাওঁ যে পথ দুৰ্ঘটনাত কিছুমান এনেকুৱা ধৰণৰ যাৰ নেকি নিৰ্দোষী তেওঁলোক মৃত্যু পৰ্যন্ত হয়। তো এইখিনি ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব। আজি দেখা গ'ল ডিগবৈত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত 2জনকৈ যুৱক। তো আমি সজাগ হ'ব লাগিব, আৰু দুৰ্ঘটনা কোনো কৰোঁ বুলি নকয়, কিন্তু সজাগ হোৱাটো আমাৰ নিজৰ কৰ্তব্য। নেক্সটটো খবৰ হৈছে, আমি ৰাইজৰ হৈ কাম কৰিব লাগিব। আৰু যোৱা সময়ত যি পীযুষ হাজৰিকা ডাঙৰীয়াই এইখিনি বানপানী সমস্যা লৈ বা বান সমস্যা লৈ যিখিনি কাম কৰি গ'ল, আৰু বিশেষ বহুত বেছি কৰিব লগা নাই, তথাপিতো যিখিনি কৰিবলৈ আছে আমি সেইখিনি সুচাৰুৰূপে কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি মন্তব্য কৰিছে ইতিমধ্যে। আমি আৰু আগন্তুক ৰাইজৰ হৈ কাম কৰিবলৈ চেষ্টা কৰিম, এইদৰে মন্তব্য কৰিছে সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়াই। তো এইখিনি তেওঁ মন্তব্য কৰিছে। আজি যদি চাওঁ, তেওঁ সেইখিনি মন্তব্য কৰা দেখা গৈছে। আৰু এককালীনৰ ক্ষেত্ৰত এতিয়া যদি গুৰুদক্ষিণাই হওক বা অংগনবাড়ী কৰ্মী সহায়িকাসকলে হওক, এককালীন অতি সোনকালে এইখিনি পাব মানে কি, যিহেতু এতিয়া বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে জুলাইৰ পৰা, তেতিয়াই সকলোখিনি ভাল খবৰ আহিব বুলি সকলোৱে আশা কৰি আছে, আৰু নিশ্চয় আগন্তুক সময়ত আহিব। তো আজি 9 জুনৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই।